নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। যিসকল লোকে ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ এই ধৰণৰ সৰু সৰু উদ্যোগবিলাক ঘৰতে আৰম্ভণি কৰিছে কম ইনভেষ্টমেণ্টত, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ ভিডিঅ'টো মই আলোচনা কৰিম কি ষ্টেপ আপুনি ফ'ল' কৰিব, যিকেইটা ষ্টেপ ফ'ল' কৰি আপুনি ব্যৱসায়টো এটা ভাল পৰ্যায়লৈকে নিব পাৰিব। আৰু যিকেইটা ফ'ল' কৰিলে আপুনি গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাক বা বেংকৰ লোনবিলাক পাবলৈ আপোনাৰ কাৰণে সুবিধা হ'ব। গোটেই কথাখিনি আলোচনা কৰিম। লগতে গাঁৱতে কৰিব পৰা, ঘৰতে কৰিব পৰা কেইটামান উদ্যোগৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব বা আপুনি শ্বেয়াৰ কৰিব যাতে অন্যজন লোকৰো বেনিফিট হয়। বন্ধুসকল, আমি বহু সময়ত বিভিন্ন জেগাত প্ৰাইভেট জব, গভৰ্ণমেণ্ট জব কৰাৰ পিছতো আমি চেষ্টা কৰোঁ যাতে এটা ব্যক্তিগত ইণ্ডাষ্ট্ৰী বা ব্যক্তিগতভাৱে কিবা এটা পাৰ্ট টাইম জব বা ছেপাৰেট এটা এক্সট্ৰা আৰ্নিং কাৰণে কাম কৰিব চেষ্টা কৰোঁ। আৰু যিসকল নিউ এণ্টাৰপ্ৰিনাৰ থাকে তেওঁলোকে এটা নতুন উদ্যোগ আৰম্ভণি কৰি লৈ যাব বিচাৰে। এই গোটেই কামখিনি কৰিবলৈ যাওঁতে মানুহজনে কোনকেইটা দিশত সাৱধান হোৱাটো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ আপুনি যেতিয়া নিউলি এটা ইণ্ডাষ্ট্ৰী ষ্টাৰ্ট কৰে, ধৰি লৈছোঁ আপুনি ধূপকাঠি ইণ্ডাষ্ট্ৰী ষ্টাৰ্ট কৰিছে বা ফিনাইল কৰিছে, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, ব্লিচিং পাউডাৰ, এই ধৰণৰ বিভিন্ন সৰু সৰু উদ্যোগবিলাক যেতিয়া আপুনি ঘৰতে আৰম্ভণি কৰিছে কম বিনিয়োগত, তেতিয়া আপুনি প্ৰাৰম্ভিকৰ পৰা ষ্টেপ কামখিনি কৰি যাব। তো প্ৰথম কাম হৈছে আপুনি যেতিয়া ব্যৱসায়টো ষ্টাৰ্টিং কৰাৰ ভাবিছে আপুনি প্ৰথম আপুনি কিছু বিষয়ত শিকি লোৱা দৰকাৰ। ব্যৱসায়টোৰ আদি অন্ত কেনেকৈ কৰিব লাগে, ষ্টাৰ্টিং কেনেকৈ কৰে, ডকুমেণ্টেশ্যন কেনেকৈ কৰে, প্ৰডাক্ট মেনুফেকচাৰিং কেনেকৈ কৰে, মাৰ্কেটিং কেনেকৈ কৰে ইত্যাদি বিষয়বিলাকত প্ৰশিক্ষণ লোৱাটো অতি গুৰুত্বপূৰ্ণ। ভাৰত চৰকাৰে হওক বা অসম চৰকাৰৰ বহুকেইটা এনেকুৱা ডিপাৰ্টমেণ্ট আছে যিবিলাকে স্কিলৰ ওপৰত ট্ৰেইনিং দিয়ে, এই ধৰণৰ বিষয়বিলাকৰ ওপৰত আপোনাক প্ৰশিক্ষণ দিয়ে। তো আপুনি সেই প্ৰশিক্ষণবিলাক লৈ ল'ব। ব্যৱসায়টো ষ্টাৰ্টিং কৰোঁতে ডকুমেণ্টেশ্যন পাৰ্টটো অতি গুৰুত্বপূৰ্ণ। আপুনি কাগজ পত্ৰ সদায় আপ টু ডেট, সদায় ৰেডি হৈ পেলাই ব্যৱসায় কৰিব লাগে। আপোনাৰ ব্যৱসায়টোৰ ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ ব্যৱসায়টোৰ ট্ৰেড লাইচেন্স, আপোনাৰ ব্যৱসায়টোৰ MSME, আপোনাৰ ব্যৱসায়টোৰ বেংক একাউণ্টছ, GST ইত্যাদিবিলাক আপোনাৰ আছে নে নাই আপুনি ভালকে ৰেডি কৰাৰ দৰকাৰ। তো ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে আপুনি কাগজ পত্ৰখিনি বনাবলৈ ৰেডি কৰিবলৈ আগবাঢ়িব লাগে। ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বহু সময়ত আমি লোকেল ফাৰ্ম এখন বনাই বহুতে কাম কৰে বা বহুতে এটা প্ৰাইভেট কোম্পানী ফৰ্মেশ্যন কৰি কাম কৰে। আপুনি আপোনাৰ ইচ্ছামতে, আপুনি আপোনাৰ প্লানিঙৰ মতে তাক আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। অসম চৰকাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, ভাৰত চৰকাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু যদি আপুনি সেইটো পৰ্যায়লৈ নাযায়, অন্ততঃ এখন ট্ৰেড লাইচেন্স লৈ কাম কৰিব, MSME লৈ কাম কৰিব। উদ্যোগ আধাৰ বা MSME কেনেকৈ বনাব লাগে আপুনি যিকোনো CSC চেণ্টাৰত গ'লে তেওঁলোকে আপোনাক বনাই দিব, অতি সহজতে বনি যায়। ট্ৰেড লাইচেন্সখন গাঁও পঞ্চায়ত হ'লে গাঁও পঞ্চায়ত, মিউনিচিপালিটি হ'লে মিউনিচিপালিটি আপুনি ৰেডি কৰি ল'ব। ইয়াৰ পিছতে ইম্পৰ্টেণ্ট পাৰ্টটো বেংক একাউণ্ট। আপুনি এটা কাৰেণ্ট বেংক একাউণ্ট অ'পেন কৰা দৰকাৰ। বেংক একাউণ্টটো অতি গুৰুত্বপূৰ্ণ। এটা বেংক একাউণ্ট অ'পেন কৰিব আৰু সেই বেংক একাউণ্টটো মেইনটেইন কৰিব চেষ্টা কৰিব, ট্ৰানজেকশ্যন কৰিব চেষ্টা কৰিব। ৰেগুলাৰ ট্ৰানজেকশ্যন হ'ব লাগে বেংক একাউণ্টটোত। আৰু এইকেইটা ডকুমেণ্টছ হোৱাৰ পিছত আপুনি আপোনাৰ ব্যৱসায়টোৰ যি ট্ৰেডমাৰ্কটো ল'ব লাগে। পৰাপক্ষত যিটো ব্ৰাণ্ড হয়, ব্ৰাণ্ড নেমটো ল'ব লাগে। নৰ্মেলি ট্ৰেডমাৰ্কৰ বিভিন্ন ক্লাছ থাকে, আপুনি যিকোনো ক্লাছত ট্ৰেডমাৰ্ক এটা লৈ ল'ব। ট্ৰেডমাৰ্কৰ কষ্টিংটো বিভিন্ন এৰিয়া ৱাইজ বা ষ্টেট ৱাইজ বেলেগ বেলেগ হ'লেও নৰ্মেলি 4,500 টকা এটা ট্ৰেড যিটো মাৰ্কৰ গভৰ্ণমেণ্ট ফিজ হয় এইটো হয়। বাকী CA সকলে যিটো চাৰ্জ ল'ব সেইটো বেলেগ। ট্ৰেডমাৰ্কটো লৈ ল'ব আৰু প্ৰজেক্ট এটা প্ৰিপেয়াৰ কৰিব। আপুনি গভৰ্ণমেণ্টৰ বিভিন্ন প্ৰজেক্টবিলাক আপুনি চাই ল'ব আৰু সেইমতে আপোনাৰ প্ৰজেক্টটো আপুনি ৰেডি কৰিব। তো প্ৰজেক্টটো হ'ব লাগিব, ট্ৰেডমাৰ্কটো হ'ব লাগিব, আৰু তাৰপিছত আপুনি গভৰ্ণমেণ্টৰ এজেঞ্চিৰ কাৰণে কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হয়, বেংকৰ কাৰণে কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হয়, এখন চেকলিষ্ট লৈ ল'ব, চাই ল'ব, তাৰপৰা আপুনি গোটেই ডকুমেণ্টছখিনি ৰেডি কৰিবলৈ চেষ্টা কৰিব। মিন টাইম বেংক ট্ৰানজেকশ্যনটো অতি গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ কাৰণে। প্ৰপাৰ্টাৰশ্বিপ ফাৰ্মত আপোনাৰ পাৰ্চনেল পান কাৰ্ডটো হৈ যায়। পাৰ্টনাৰশ্বিপ যদি কৰে তেতিয়াহ'লে আপুনি জইণ্ট এটা এগ্ৰিমেণ্টছ কৰিব লাগে, এখন এক্সট্ৰা পান কাৰ্ড আপুনি বনাই ল'ব লাগে। এইখিনি কাম থাকিলে ইয়াৰ পিছৰ পাৰ্টটো প্ৰডাক্ট মেকিঙত সদায় গুৰুত্বপূৰ্ণ হ'ব লাগে যে আপোনাৰ ব্ৰাণ্ডটো যাতে বেয়া হৈ নাযায়। কিন্তু মাৰ্কেটত এনেকুৱাও হয় যে ল' কোৱালিটি প্ৰডাক্টটো বিচাৰে, ভাল কোৱালিটি প্ৰডাক্টটো বিচাৰে। তো আপুনি এনেকুৱা এটা প্ৰচেছত কাম কৰিব লাগে যাতে আপোনাৰ কেটেগৰী ৱাইজ প্ৰডাক্ট থাকে, ৰেট এণ্ড কেটেগৰী ৱাইজ প্ৰডাক্ট থাকে। দামী প্ৰডাক্টটো আছে, কম দামী প্ৰডাক্টটো আছে, ভাল প্ৰডাক্টটো আছে, ল' কোৱালিটি প্ৰডাক্টটো আছে। তো আপোনাৰ প্ৰডাক্টিভ ভেৰাইটি আপুনি ৰাখিবলৈ চেষ্টা কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তো
তো এই প্ৰডাক্টখিনি মেকিং কৰোঁতে আপুনি মাৰ্কেটখন চাই পেলাই মেকিং কৰিব যে প্ৰডাক্ট মাৰ্কেটত কেনেকুৱা ৰিকুৱাৰমেণ্ট আছে, কেনেকুৱা প্ৰডাক্ট বিচাৰে, দাম কিমান দিয়ে, তাক চাই পেলাই আপুনি প্ৰডাক্ট মেকিং কৰিব। আৰু প্ৰডাক্ট মেকিং কৰোঁতে পৰাপক্ষত চেষ্টা কৰিব যিমান পাৰে কষ্টিং কমাবৰ কাৰণে, লেবাৰ কষ্টিং, ৰ মেটেৰিয়েল কষ্টিং, ট্ৰান্সপৰ্টেশ্যন কষ্টিং, গোটেই কষ্টিংবিলাক যাতে কমাই পেলাই আপুনি কাম কৰিব পাৰে। গতিকে এটা ভাল প্ৰজেক্ট বনাই ল'ব যাতে এই গোটেই বস্তুখিনি গুৰুত্ব দি পেলাই আপুনি প্ৰজেক্টটো বনাব। ইয়াৰ পিছৰ পাৰ্টটো অতি গুৰুত্বপূৰ্ণ, সেইটো হৈছে মাৰ্কেটিং পাৰ্টটো। আপুনি যেতিয়া এটা প্ৰডাক্ট এক্সপৰ্ট কৰে, এটা প্ৰডাক্ট লোকেল মাৰ্কেটিং কৰে বা নেশ্যনেল লেভেলত মাৰ্কেটিং কৰে, ষ্টেট লেভেলত মাৰ্কেটিং কৰে, আপুনি মাৰ্কেটিংটো ধুনীয়াকৈ পৰিকল্পনা কৰা দৰকাৰ। এটা প্ৰডাক্ট মাৰ্কেটিং কৰিবৰ কাৰণে আপুনি ডিষ্ট্ৰিবিউটৰ দিব পাৰে, আপুনি ৰিটেইলাৰসকলক ডিষ্ট্ৰিবিউটৰ দি পেলাই এনেকৈ কাম কৰিব পাৰে, বা বহুতে অনলাইনত ট্ৰেডিং কৰে, বহুতে এটা ধৰি লওক MLM টাইপত বা এফিলিয়েট প্ৰচেছত কাম কৰে। তো আপুনি কি প্ৰচেছত কাম কৰিব এটা ভাল আপুনি নলেজ আৰু ভাল এটা প্ৰচেছ ৰেডি কৰাৰ দৰকাৰ। এই মাৰ্কেটিং পলিচিটোত গুৰুত্বপূৰ্ণ বিষয়টো সেইটো হৈছে যে আপুনি ইয়াক ডিজিটেলি প্ৰমোশ্যন কৰিব নকৰে। আৰু আজিৰ তাৰিখত যদি আপুনি নেশ্যনেল মাৰ্কেট হওক বা ষ্টেট মাৰ্কেট হওক বা লোকেল মাৰ্কেট হওক বা ইণ্টাৰনেশ্যনেল মাৰ্কেট কৰিবলৈ হয়, তো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আপুনি তাক ডিজিটেলি কেনেকৈ পাব্লিছ কৰিছে। আপুনি ডিজিটেল পাব্লিচিটিৰ কাৰণে আপুনি ডিজিটেল মাৰ্কেটিং জনাৰ দৰকাৰ। কেনেকৈ ফেচবুকৰ জৰিয়তে আপুনি বিজনেছ এক্সপাণ্ড কৰিব, কেনেকৈ আপুনি ইউটিউব ব্যৱহাৰ কৰিবলৈ কেনেকৈ বিজনেছ এক্সপাণ্ড কৰিব, বা গুগল কেনেকৈ আপুনি ইউজ কৰিবলৈ বিজনেছ এক্সপাণ্ড কৰিব। চবচে ইম্পৰ্টেণ্ট হৈছে কেনেকৈ আপুনি নিউজ চেনেল, লোকেল নিউজ চেনেল ব্যৱহাৰ কৰি আপুনি কেনেকৈ বিজনেছটো এক্সপাণ্ড কৰিব। আপোনাৰ লোকেল সাংবাদিকসকলক আপুনি আপোনাৰ ইনভিটেশ্যন কৰি তেওঁলোকৰ জৰিয়তে আপোনাৰ ব্যৱসায়টোক আপুনি এক্সটেণ্ড কৰিব পাৰে। কম খৰচতে কামটো হৈ যায় আৰু যথেষ্ট ধুনীয়া প্ৰেজেণ্টেশ্যন হয়, য'ত ধুনীয়া কেমেৰা হৈ যায়, ধুনীয়া এটা পৰিৱেশ তেওঁলোকৰ জৰিয়তে আপুনি বনাব পাৰে। যিহেতু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ হয়, আপুনি তেওঁলোকৰ পৰা গাইডেঞ্চ ল'ব পাৰে। তো আপুনি ডিজিটেল মাৰ্কেটিং আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তাৰ উপৰি আপুনি লোকেল মাৰ্কেটিং সাপ্তাহিক বজাৰবিলাকত কেচ কৰিব পাৰে, ৰিটেইলাৰ ডিষ্ট্ৰিবিউটৰৰ হাতত ডিলিং কৰিব পাৰে। তাৰ উপৰিও আপুনি আপোনাৰ ব্ৰেণ্ডটোক এটা ভাল পৰ্যায়লৈ নিবৰ কাৰণে আপুনি সদায় বেনাৰ পোষ্টাৰিং আপোনাৰ বা এই ধৰণৰ যিবিলাক লোকেল এডভাৰটাইজমেণ্ট অতি গুৰুত্বপূৰ্ণ আপুনি দিয়াটো দৰকাৰ। গতিকে বন্ধুসকল, আপুনি ব্যৱসায়টো যেতিয়া আৰম্ভণি কৰে তেতিয়াহ'লে আপুনি এই বিষয়বিলাক গুৰুত্বকৈ আপুনি আলোচনা কৰিব। লগতে আপুনি যেতিয়া ব্যৱসায়বিলাক কৰে, আপুনি যেনেকৈ ধূপকাঠি কৰে, কম ইনভেষ্টমেণ্টত কাম কৰক। 10,000 12,000 টকা খৰচ কৰি আপুনি ষ্টাৰ্টিং কৰক, শিকক কেনেকৈ আপুনি চেণ্টিং কৰিব লাগে, কেনেকৈ পেকেজিং কৰিব লাগে শিকক। আপুনি যদি মেচিন লয়, আপুনি লোন লৈ পেলাই মেচিন লৈ ষ্টাৰ্ট কৰক। ঠিক তেনেদৰে আপুনি ফিনাইল, টয়লেট ক্লিনাৰ, এই ক্লিনিং প্ৰডাক্টবিলাকত আপুনি কমকৈ প্ৰডাক্ট লৈ পেলাই কাম কৰক, যাতে এই প্ৰডাক্টখিনিক নিজৰ ব্ৰেণ্ডটো যাতে প্ৰমোশ্যন হয়। আৰু কম প্ৰডাক্ট, ভাল ষ্টিকাৰিং, ভাল ডিজাইনিং কৰি আপুনি ধুনীয়াকৈ মাৰ্কেটত প্ৰেজেণ্টেশ্যন দিয়ক, কমকৈ কৰক আৰু আৰম্ভণি কৰক। টয়লেট ক্লিনাৰ কৰোঁতেও আপুনি 10,000 টকাৰ ভিতৰত কৰিব পাৰে, ফিনাইল 10,000 টকাৰ ভিতৰত কৰিব পাৰে, ৱাশ্বিং পাউডাৰটো আপুনি হয়তো অলপমান খৰচ বেছি হ'ব, 15-20-25,000 টকা খৰচ হ'ব পাৰে। ঠিক তেনেকৈ ডিছৱাছ বাৰ কৰোঁতে 20-30,000 টকা খৰচ হ'ব পাৰে, বা আপুনি যদি ব্লিচিং পাউডাৰ কৰে তাতো 20-30,000 টকাৰ আপোনাৰ খৰচ হ'ব পাৰে। তো আপুনি এনেকুৱা ধৰণৰ বাজেট ৰেডি কৰিলেও কম ইনভেষ্টমেণ্টত যদি মাল্টিপল বিজনেছ কৰে, নহ'লে ছিংগল বিজনেছ কৰে, আপুনি নিজে ডিচিশ্যন ল'ব, কিন্তু ছেম ব্ৰেণ্ডত কৰিবলৈ চেষ্টা কৰা দৰকাৰ। ক্লিনিং প্ৰডাক্টবিলাকত আমি বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰোঁ। ক্লিনিং প্ৰডাক্টবিলাকত কেনেকৈ বনাব লাগে, কেনেকৈ আপুনি গাইড কৰিব লাগে, এই গোটেই কমপ্লিট আমি ট্ৰেইনিংবিলাক দিওঁ। আপুনি যদি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ মেম্বাৰশ্বিপ হয়, তেতিয়াহ'লে আপুনি গোটেই বিষয়কেইটা আপোনাৰ প্ৰশিক্ষণ লাভ কৰিব, চাৰ্টিফিকেট লাভ কৰিব। লগতে আপুনি যদি কাৰোবাক এফিলিয়েট কৰে, আপুনি যদি মানুহক যদি এই ট্ৰেইনাৰ হিচাপে কাম কৰে, আপোনাৰ অঞ্চলত মেম্বাৰশ্বিপ লৈ আপুনি কোঅৰ্ডিনেটৰ হিচাপে কাম কৰে, তেতিয়া নিশ্চিতভাৱে আপুনি আৰ্নিঙো কৰিব পাৰিব। গতিকে আপুনি আমাৰ ৱেবছাইটটো মই ডিছক্ৰিপশ্যনত দিছোঁ, তাত আপুনি লগ ইন কৰি পেলাই আপুনি নিজৰ নাম ৰেজিষ্টাৰ কৰি ৰাখিব পাৰে, সদস্য হ'ব পাৰে। সদস্য হৈ আপুনি ধুনীয়াকৈ এটা আৰ্নিঙৰ প্লেটফৰ্ম ৰেডি কৰিব পাৰে। অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদ এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন হয়, যিটোৱে স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ ওপৰত, গ্ৰাম্য উদ্যোগৰ ওপৰত কাম কৰে। এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, ইণ্ডাষ্ট্ৰী আৰু এডুকেশ্যন, এই 4টা ছেক্টৰত অৰ্গেনাইজেশ্যনটোৱে কামবিলাক সীমাবদ্ধ ৰাখিছে, কামবিলাক পৰিকল্পনাভাৱে লৈ গৈছে। আপুনিও আপোনাৰ অঞ্চলত থাকি এই অৰ্গেনাইজেশ্যনটোক এটা আপুনি সুন্দৰভাৱে কাম কৰি আপুনি আগবাঢ়ি যাব পাৰিব। আৰু অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ জৰিয়তে সমাজৰ বহু উপকাৰ সাধনো আপুনি কৰিব পাৰিব। গতিকে বন্ধুসকল, যদি আপুনি ভাবে যে এই বিষয়বিলাক হ'ব মই কাম কৰোঁ, নিজে প্ৰশিক্ষণ লওঁ, অন্য 10জন লোকক প্ৰশিক্ষণ প্ৰদান কৰোঁ, তো নিশ্চয় আপুনি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ সদস্য হ'ব, বা আপুনি কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিব আৰু নিজে উপাৰ্জন কৰাৰ লগতে অন্য 10জনক আপুনি উপাৰ্জনৰ পথ দেখাব। আমি অসমত এটা উদ্যোগৰ বিপ্লৱ গঢ় দিয়া দৰকাৰ, এক কৰ্ম আন্দোলন গঢ় দিয়া দৰকাৰ। সেই উদ্যোগৰ বিপ্লৱ কৰ্ম আন্দোলনত আমি সকলোৱে লগ লাগি এটা সুন্দৰ দিশত আমি গতি কৰাটো দৰকাৰ। অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদে এই গোটেই পৰিকল্পনাটো সঠিক ৰূপ দিবলৈ প্ৰয়াস কৰি আছে। আপুনি নিশ্চয় সহযোগী হ'ব আৰু আপুনি তাক নিজে লাভান্বিত হ'ব। অধিক জানিবৰ কাৰণে আপোনালোকে হোৱাটছআপ কৰিব, যোগাযোগ কৰিব, আৰু এই গোটেই বিষয়বিলাকৰ ওপৰত চাৰ্টিফিকেট, ট্ৰেইনিং, কোটেশ্যন, প্ৰজেক্ট পাবৰ কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব। আমাৰ কাৰ্যালয়তো আহিব পাৰিব, আমি কাৰ্যালয়ৰ ডিছক্ৰিপশ্যন নম্বৰো আপোনাক ফোন নম্বৰ আপোনাক তলত দি দিম, নিশ্চয় যোগাযোগ কৰিব। ধন্যবাদ। দৰকাৰ ঠিক তেনেকৈ আপুনি আপোনাৰ প্ৰডাক্টটো কেনেকৈ আপুনি মাৰ্কেটিং কৰিব, কেনেকৈ আপুনি অনলাইন প্ৰমোশ্যন কৰিব, কেনেকৈ আপুনি গোটেই অসমে আপোনাৰ প্ৰডাক্টটো জানিব,
তাৰ কাৰণে আপুনি ভালকৈ ৱৰ্ক কৰক তো সময় দিয়ক আপোনাৰ ব্যৱসায়টোক তেতিয়া আপুনি নেক্সট ষ্টেপটো ল'ব পাৰিব ইয়াৰ উপৰিও গভৰ্ণমেণ্টৰ যিবিলাক স্কিম লগতে বেংকৰ যিবিলাক প্লান বেংকৰ যিবিলাক ছাবচিডি তো সেইবিলাক আপুনি ল'বলৈ ট্ৰাই কৰক কাৰণ এইখিনিয়ে আপোনাৰ ব্যৱসায়টোক এটা নতুন মাইলেজ দিব লগতে যদি আপুনি অৰ্গেনিক এণ্ড বেষ্ট প্ৰডাক্ট মেকিং কৰে তো আপুনি ইণ্ডিয়াৰ বিভিন্ন অঞ্চলত চেল কৰাৰ লগতে এক্সপৰ্ট কাৰণে আপুনি গভৰ্ণমেণ্টৰ সহায় ল'ব পাৰে বা আপুনি সেই বিষয়ত নলেজ ল'ব পাৰে বা আপুনি সেই ধৰণে আগবাঢ়িব পাৰে গতিকে এইখিনি আপুনি কৰিব আৰু ব্যৱসায়টো আগবাঢ়ি যাব ইয়াৰ বিষয়ত যদি কিবা সহায় লাগে কিবা যদি ছাপোৰ্ট লাগে বা কিবা নলেজ লাগে বা ইয়াত ৰ মেটেৰিয়েল ৰিকুৱাৰ্ড থাকে আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ পৰা ল'ব পাৰিব অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ প্ৰতিটো বস্তু ডিছকাউণ্ট এণ্ড এটা ভাল ৰেটত আপোনাৰ প্ৰডাক্টখিনি দিব বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আমি এটা ভাল অপৰচুনিটি গভৰ্ণমেণ্টৰ স্কিম গভৰ্ণমেণ্টৰ কামৰ বিষয়ে আজি কম যিটো কাম আপুনি ঘৰতে কৰিব পাৰিব মাত্ৰ আপোনাক এটা কম্পিউটাৰ লাগিব আৰু মিনিমাম ইংলিছৰ বিষয়ত আপোনাৰ বা যি নৰ্মেল ইংলিছ নলেজটো আপোনাক লাগিব গতিকে আপুনি যদি ভাবে যে এইখিনি আছে আপোনাৰ তেতিয়াহ'লে আপুনি আমাৰ ডাটা ভেৰিফিকেশ্যনৰ কামখিনিত আপুনি কৰিব পাৰে নেশ্যনেল হেল্থ অথৰিটিয়ে অপাৰেটৰ ID দিয়ে য'ত আপুনি অপাৰেটৰ হিচাপে কাম কৰিব পাৰিব য'ত আপুনি ডাটা ভেৰিফিকেশ্যনৰ কামবিলাক কৰিব পাৰিব ডাটা ভেৰিফিকেশ্যনৰ কামবিলাক হৈছে যিবিলাক গভৰ্ণমেণ্টৰ ডাটা থাকে এই ডাটাবিলাক আধাৰৰ লগত মেটচ কৰিছে নাই কৰা বা নেশ্যনেল হেল্থ অথৰিটিয়ে যিবিলাক ৱৰ্ক বা প্ৰজেক্ট কৰি আছে এই প্ৰজেক্টবিলাকত যিসকল যিবিলাকে এপ্লাই কৰে তেওঁলোকৰ ডাটাটো আধাৰ কাৰ্ডৰ ডাটাৰ লগত মেটচ কৰিছে নাই কৰা সেইটো আপুনি ভেৰিফাই কৰিব লাগে ভেৰিফাই কৰিবৰ কাৰণে আপুনি চাব লাগে নামটো কেনেকুৱা আছে কাৰেক্ট আছে নে নামটো নেক্সট ফটোগ্ৰাফ কাৰেক্ট আছে নে চাব লাগে যদি কাৰেক্ট আছে য়েছ কৰি আপুনি ছাবমিট কৰিব লাগে যদি নাই তো আপুনি তাক ৰিজেক্ট কৰিব লাগে তো এইটো এটা চিম্পল ৱৰ্ক হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা প্ৰজেক্ট হয় আপুনি নেশ্যনেল হেল্থ অথৰিটিৰ ৱেবছাইটত গৈ পেলাই আপুনি কাম কৰিব লাগে তো আপুনি সেইটো আপুনি কৰিব পাৰে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে যিসকলে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ সদস্য হৈছে তেওঁলোকক অন্য কামখিনি কৰাৰ লগতে এই কামৰ অপৰচুনিটি দিছে লিমিটেড সময়ৰ কাৰণে এই অফাৰটো আছে আপুনি যদি ভাবে বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো নেশ্যনেল হেল্থ অথৰিটি যিটো লগইন ID অপাৰেটৰ ID দি আছে সেইটো আপুনি সেইটো লিমিটেড টাইমৰ কাৰণে দিছে কি ঠিকনা কাইলৈ বন্ধ হৈ যাব পাৰে গতিকে আপুনি এতিয়াই যদি সেই লগইন ID অপাৰেটৰ IDটো আপুনি যদি জেনেৰেট কৰি ৰাখে তো ইন ফিউচাৰ আপোনাৰ কামত আহিব লগতে আপুনি লাভ কৰি আছে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কাৰণে কাম কৰাৰ অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদ যিহেতু এটা গ্ৰামাঞ্চলৰ লোকসকলৰ মূল টাৰ্গেট হিচাপে লৈ কাম কৰা অৰ্গেনাইজেশ্যন আৰু কিবা বছৰ এক্সপিৰিয়েঞ্চ হৈছে অৰ্গেনাইজেশ্যনটোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন গতিকে আপুনি আপোনাৰ অঞ্চলৰ স্থানীয় সমন্বয়ক হিচাপে জড়িত হৈ আপুনি যথেষ্ট ভাল অৰ্গেনাইজেশ্যনটোৰ সৈতে জড়িত হৈ যথেষ্ট ভাল অপৰচুনিটি বা আৰ্নিং অপৰচুনিটি আপুনি গেইন কৰিব লগতে আপুনি যদি ভাবে যে মই অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ পৰা প্ৰডাক্টবিলাক ল'ব পাৰিব যদি আপুনি ভাবে যে ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰোঁ যদি ভাবে মই চেণ্টাৰ এটা ষ্টাৰ্ট কৰোঁ তো আপুনি চেণ্টাৰো ষ্টাৰ্ট কৰিব পাৰিব আমাৰ সদস্যসকলক আমি প্ৰমোশ্যনেল প্লান কৰোঁ তেওঁলোকে কেনেকৈ এটা অৰ্গেনাইজেশ্যনত লং টাইম কাম কৰিব তাৰো প্লান কৰোঁ আৰু লগতে যথেষ্ট ফাইনেন্সিয়েল বেনিফিট যাতে কেনেকৈ লাভ কৰে তাৰ কাৰণে যথেষ্ট আমি প্লান কৰোঁ গতিকে নিশ্চয় আপুনি জড়িত হৈ যথেষ্ট সুখী হ'ব ভাল পাব আৰু আপুনি এটা জেনুইন এণ্ড প্ৰপাৰ ৱেত আপুনি জড়িত হ'ব আমাৰ অসমৰ গ্ৰামাঞ্চলৰ লোকসকলক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ কেনেকৈ আমি তেওঁলোকক সংস্থাপন দিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰোঁ গতিকে এটা ভাল অৰ্গেনাইজেশ্যন আপুনি জড়িত হওক আৰু নিশ্চিত ৰূপত নিজৰ কেৰিয়াৰ বনোৱাৰ লগতে এখন সুন্দৰ সমাজ নিৰ্মাণত আপোনাৰ অৰিহণা যোগাওক ধন্যবাদ